নমস্কাৰ, মই সন্দীপ বৈশ্য। মোৰ অন্য এক বিষয়লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কথা পাতিবলৈ চেষ্টা কৰিম প্ৰকৃতাৰ্থত সুখ কি। যদি আজি আমি ক'বলৈ যাওঁ, আমাৰ ছাত্ৰ অৱস্থাৰ কথা যদি ক'বলৈ যাওঁ, ছাত্ৰ অৱস্থাৰ কথা ক'বলৈ গ'লে ছাত্ৰসকলে যেতিয়া পৰীক্ষা এটাত নম্বৰ কম পায়, তেতিয়া বা যিবোৰ আমাৰ কম্পিটিটিভ এক্সাম আছে, JEE হওক, NEET হওক, সেইবিলাকত যেতিয়া কম নম্বৰ পায়, তেতিয়া ছাত্ৰসকলে আত্মহত্যা কৰিবলৈ বাছি লয়। তেওঁলোকে প্ৰকৃত সুখ কি সেইটো আচলতে ক'ৰবাত লুকাই পৰে, ক'ৰবাত হেৰাই যায়। কথা পাতিম প্ৰকৃতাৰ্থত সুখ কি। এজন 25-30 বছৰীয়াৰ ল'ৰাৰ যিটো চাকৰি থাকে, সেই চাকৰিটোৰ পৰা অন্য এক চাকৰিৰ কাৰণে ধাউতি খাই থাকে। হয়, এইটো ভাল কথা, কিন্তু বেলেগৰটো ভাবি থাকে যে এইটো নালাগে, মোক এইখিনি লাগিব, লাগাতকৈ আৰু অলপ বেছি লাগে। সুখটো কি তেওঁলোকে অনুভৱ নকৰে। যদি আমি এক কথাত ক'বলৈ যাওঁ, আমি মানুহবোৰ আনৰ বাবে জীয়াই আছোঁ। আনে কি খাইছে, আমি কি খাইছোঁ, আনৰ ভাল ঘৰ, আমাৰ ঘৰ বেয়া, সেইটোক লৈ আমি কামবোৰ কৰি আছোঁ। আনৰ যদি বিল্ডিং, আমাৰ কিয় বিল্ডিং ঘৰ নহয়, আনৰ চাওঁতে চাওঁতে আমাৰ সুখ কি আচলতে প্ৰকৃতাৰ্থত সেইটো আমি ক'ৰবাত হেৰাই পেলাইছোঁ। এতিয়া মই যিটো কথা ক'বলৈ যাই আছোঁ, সেই কথাখিনি আচলতে আপোনালোকে ভাবিব পাৰে কেতিয়া, যেতিয়া আপোনালোকে আপোনাৰ জীৱনটোক লৈ অনিশ্চাস ভাৱ জন্মে। এইটো কোৱা নাই যে এই কথাখিনি ভাবিয়ে আপুনি আপোনাৰ কৰ্ম নকৰিব, আপুনি আপোনাৰ যি গ'ল আৰু সেই গ'লটো আপুনি নকৰিব, সেইটো নহয়। যেতিয়া আপুনি আপোনাৰ জীৱনটোক লৈ অনিশ্চাস আহিব, তেতিয়া আপোনালোকে এই কথাখিনি ভাবিব পাৰে প্ৰকৃতাৰ্থত সুখ কি। আপুনি যদি বহুত দুখী, আপুনি যদি আপোনাৰ জীৱনটোক লৈ ক'ৰবাত অনিশ্চাস ভাৱ আহিছে, তেতিয়াহ'লে এই কথাখিনি আপোনাৰ বাবে। আপোনালোকে এই কথাখিনি ভাবিব পাৰে। আপোনালোকে নিশ্চয় জানে, আমাৰ পৃথিৱীত এনেকুৱা শিশুও জন্ম পায় যাৰ কিন্তু দৃষ্টিশক্তি নাথাকে। এনেকুৱা শিশুও জন্ম পায় যাৰ জন্মৰ পৰা ভৰি নাথাকে। এজন শিশু যেতিয়া জন্মৰে পৰা তেওঁৰ দৃষ্টিশক্তি নাথাকে, তেওঁ কিন্তু আমাৰ এই পৃথিৱীখন দেখা নাপায়। পৃথিৱীখনৰ যি ৰঙীন পোহৰ, সেই ৰঙীন পোহৰ কিন্তু তেওঁ দেখা নাপায়। পৃথিৱীৰ যি মনোমোহা দৃশ্য, পাহাৰ, পৰ্বত, নিজৰা, মা দেউতা, ভাই ভণ্টি, কোনোকেই তেওঁলোকে কিন্তু দেখা নাপায়। যদি আমাক ভগৱানে তাত ৰাখিলে হয়, যে যদি আমি সৰুৰে পৰাই দেখা নাপালোঁ হয়, তেতিয়া কেনেকুৱা হ'ল ভাবকচোন আপোনালোকে। আমি ভাবি থাকোঁ যে তেওঁলোকৰ ঘৰখন ভাল, আমাৰ ঘৰৰ অৱস্থা বেয়া, তেওঁলোকৰ বিল্ডিং, আমাৰ বিল্ডিং নাই, তেওঁলোকে ভাল খাইছে, আমি ভাল খোৱা নাই। কিন্তু সেই শিশুগৰাকীয়ে কেৱল এটাই মনত থাকিব যে মই কিবাকে এটা চকুৰে দেখা পালে, তেওঁলোকে তেতিয়া ভগৱানক গালি পাৰিব যে এটা চকুৰেও যদি মই দেখিব পাৰিলোঁ হয়, কিন্তু আমি ভগৱানক গালি পাৰোঁ আমাৰ কিছুমান অসুবিধা হ'লে। তাত যদি আমাক ভগৱানে ৰাখিলে হয়, তেতিয়া আপোনালোকে কেনেহ'লে হয় ভাবকচোন কথাখিনি। মই বৰ্তমান কৈ থকা সময়তো ইমান ডাঙৰ ভাৰতবৰ্ষৰ হস্পিটেলবোৰত এতিয়াও বহু মানুহ কিন্তু ICUত আছে, বহু মানুহ কিন্তু মৃত্যুক লৈ যুঁজি আছে। বহুত ল'ৰা এনেকুৱা আছে যাৰ মাকৰ বেমাৰ হৈছে, কিন্তু সেই ল'ৰাজনৰ হাতত পইচা নাই। লাগে 5 লাখ টকা, 10 লাখ টকা, আছে তেওঁৰ হাতত 10,000 টকা। সেই পৰ্যায়তো বৰ্তমান আমাক ৰখা নাই। এনেকুৱা কথাবোৰ আমি ভাবিব লাগে যেতিয়া আমি আমাৰ জীৱনটোক লৈ অনিচ্ছা আহি পৰে। ৰিচেণ্টলি এটা ঘটনা হৈ গৈছিল জয়পুৰত। পেট্ৰল যিটো LPG আমাৰ ট্ৰাক আছে, LPG ট্ৰাকৰ ফলত বহুখিনি মানুহৰ মৃত্যু হৈছিল, বহুখিনি গাড়ী লৈ যোৱা মানুহৰ তাত মৃত্যু হৈছিল। তেওঁলোকে কিন্তু ভবা নাছিল যে আমাৰ মৃত্যু হ'ব, কিন্তু তেওঁলোক ক'ৰবাত যাব লগা হ'ল। কিন্তু তেওঁলোক কেতিয়াও ভবা নাছিল আমাৰ মৃত্যু হ'ব। তো আপোনালোকে ভাবক, আমাৰ মৃত্যুৰো গেৰাণ্টি নাই, আমি আজি আছোঁ কালি মৰি যাবও পাৰোঁ। তো আমি কিয় আমাৰ জীৱনটোক লৈ ঘৃণা কৰোঁ, আমি কিয় আনৰ কথা ভাবি থাকোঁ, আমাৰ কি সুখ নাই নেকি? এই কথাখিনি আমি ভাবিব লাগিব। যেতিয়া আমাৰ বেয়া দিনবোৰ আহে, তেতিয়া আমি এই কথাবোৰ ভাবিলে আমাৰ মনটো অলপ শান্তি পাওঁ। মই এইটো কোৱা নাই যে এই কথাবোৰ ভাবি আপুনি কৰ্ম নকৰিব, কৰ্ম কৰিব লাগিব, কিন্তু এই কথাবোৰো আপুনি ভাবিব পাৰে যেতিয়া আপোনাৰ বহুতে বেছি দুখ লগা পৰিস্থিতি আহি পৰে, যেতিয়া আপুনি আপোনাৰ জীৱনটোক লৈ ঘৃণা ভাৱ উপজে, তেতিয়া আপুনি এই কথাখিনিও ভাবিব পাৰে। বহুত ল'ৰা ছোৱালী আছে যাৰ চাইকেল থাকে, গাড়ী নাথাকে। তো এখনতো ভৰি পাইছোঁ, বহুতে ভৰিও নাপায়। এই কথাবোৰ আপোনালোকে ভাবিব পাৰে যে আপুনি যদি নিজক প্ৰকৃতিৰ লগত
তুলনা কৰে তেন্তে আপুনি গম পাব আচলতে সুখ কি। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অকণমান হ'লেও ক'বলৈ চেষ্টা কৰিলোঁ প্ৰকৃত অৰ্থত সুখ কি। আপোনালোকে এইবোৰ কথা ভাবিব পাৰে, আপোনালোকক সহায় কৰিব, আপোনাৰ বেয়া পৰিস্থিতিত মোকো বহুখিনি সহায় কৰে। তো এইটো কোৱা নাই যে বাৰে বাৰে কৈছোঁ, এইটো কোৱা নাই এইবোৰ কথা ভাবি যাতে আপোনালোকে কৰ্ম নকৰাকৈ নাথাকে, কৰ্ম কৰি যাব। লগতে এই কথাখিনিও যেতিয়া বেয়া দিন আহে ভাবি যাব, তেতিয়া নিশ্চয় আপোনালোকৰ জীৱনটো সুখময় হ'ব। ধন্যবাদ।